হোজাই জিলা প্ৰশাসন আৰু লগতে লংকা আৰক্ষী বিষয়াসকলে কটকটীয়াকৈ নিৰাপত্তা ব্যৱস্থা লৈছে যাতে কোনোধৰণৰ হাই হুলস্থুল নহয়। বিজয়া দশমীৰ দিনাখন লংকা পৰা নগাঁও যাবলগীয়া যোনটো ৰাস্তা আছে, ৰাস্তা সলনি কৰি দিয়া হৈছে। লংকা আৰক্ষী বিষয়াসকলে সলনি কৰি দিয়া হৈছে আৰু লগতে পূব বালুমাহী গাঁও আৰু কালিবাৰীৰ ৰাইজে লংকা আৰক্ষী বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছে, কিয়নো এওঁলোকৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা দিয়াৰ কাৰণত ৰাইজে ইমান ধুনীয়াকৈ পূজা চাব পাৰিছে বা দশমী মেলা চাব পাৰিছে। ডি নিউজ ইউটিউব চেনেলৰ সন্মুখত বা কেমেৰাৰ আগত যোন পৰিছে মোক এবাৰ কমেণ্ট কৰি জনাব, কোন মোৰ এই কেমেৰাৰ সন্মুখত পৰিছে। এবাৰ মোক কমেণ্ট কৰি আপনাদেরকে আমরা কমিটির তরফ থেকে আন্তরিক শুভেচ্ছা এবং অভিনন্দন জানাচ্ছি। বিজয়া দশমী
বছর সাইডে মানে কি বলবো, সবাই করো, সবাই করো, সবাই আনন্দ করো। অনেক মহিলারা বাসের কিনারে দাঁড়িয়ে আছো, নাচবে না?